আমি সকলোৱে এই কথাষাৰ জানো যে MLA আৰু MP মানে হৈছে পলিটিচিয়ান। কিন্তু ইয়াৰ মাজত ডিফাৰেন্স কি আপুনি জানেনে? MLA হৈছে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি আৰু MP হৈছে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। আমাৰ ভাৰতৰ ৰাজ্যবোৰত থকা বিধানসভাৰ মেম্বাৰবোৰে হৈছে MLA আৰু আমাৰ ভাৰতৰ পাৰ্লিয়ামেণ্টত থকা লোকসভা আৰু ৰাজ্যসভাৰ মেম্বাৰছবোৰক MP বুলি কোৱা হয়। ষ্টেটৰ ডিষ্ট্ৰিক্টবোৰৰ ইছ্যুজবোৰ MPs সকলে নেশ্যনেল লেভেলত ৰিপ্ৰেজেণ্ট কৰে। MLA সকল কনষ্টিটুৱেঞ্চিৰ ইছ্যুজবোৰ বিধানসভাত ৰিপ্ৰেজেণ্ট কৰে। MPs সকল ডিৰেক্ট ইলেকশ্যন আৰু কিছু সংখ্যক ইনডিৰেক্ট ইলেকশ্যনৰ জৰিয়তে ইলেক্টেড হয়। ষ্টেট লেভেলত থকা MLA সকল যিটো পাৰ্টিৰ MLAছৰ মেজৰিটি বেছি সেই পাৰ্টিৰে লিডাৰজন চিফ মিনিষ্টাৰ হিচাপে গণ্য হয়। আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষত থকা MPs সকল যিটো পাৰ্টিৰ MPৰ মেজৰিটি বেছি সেই পাৰ্টিৰ লিডাৰজনেই প্ৰাইম মিনিষ্টাৰ হয়। 2024 চনৰ ৰিপৰ্ট মতে আমাৰ ভাৰতবৰ্ষৰ MPs সকলৰ বেছিক চেলাৰী 1.24 লাখ আৰু MLA সকলৰ চেলাৰী ষ্টেট অনুযায়ী বেলেগ বেলেগ হয়। আমাৰ ভাৰতবৰ্ষ তেলেংগানা ষ্টেটৰ MLA সকলৰ এপ্ৰক্সিমেট চেলাৰী 2.5 লাখ, য'ত ত্ৰিপুৰা ষ্টেটৰ MLA সকলৰ চেলাৰী 25,000 পৰা 35,000 অনলি। আৰু আমাৰ অসমৰ MLA সকলৰ চেলাৰী 1.20 লাখ। Do you know currently how many MPs are in India and how many MLAs are in Assam? Comment section is waiting for your response. So do please.